নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি সহ্য অসমতে 2019 পৰীক্ষাত অহা কেইটামান প্ৰশ্নটো আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। যোৱাকালি পৰীক্ষাত যিবিলাক প্ৰশ্ন আহিছিলে এই প্ৰশ্নবিলাক থুলমূলকৈ ইয়াতে দিবলৈ চেষ্টা কৰিছোঁ। এটা প্ৰশ্ন আহিছিলে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটক কোনখন? 4টা অপশ্যন আছিলে, ইয়াতে খালি শুদ্ধটো উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটক হ'ল শোণিতকুঁৱৰী। দ্বিতীয় প্ৰশ্ন, সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহটোৰ নাম কি? ইয়াতো একেদৰে 4টা অপশ্যন দিয়া আছিলে, ইউৰেনাছ, বৃহস্পতি এইবিলাক। কিন্তু আমি সকলোৱে জানো যে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোহে বৃহস্পতি, আৰু দ্বিতীয়টো হৈছে শনি, আৰু তৃতীয়টো হৈছে ইউৰেনাছ। গতিকে সৌৰজগতৰ দ্বিতীয় গ্ৰহ এইটো হৈছে শনি। শনি হৈছে দ্বিতীয় বৃহৎ গ্ৰহ। 3 নম্বৰ প্ৰশ্ন, বিশিষ্ট স্বৰধ্বনি কেইটা? বিশিষ্ট স্বৰধ্বনি 8টা। কিন্তু বহুতে ভুল কৰে যে, কাৰণ অপশ্যনত দিয়া থাকে যে 11টা বুলি দিয়া থাকে, হয়তো কিছুমানে স্বৰধ্বনিটোকে স্বৰবৰ্ণ বুলি ভুল কৰি 11টা দি দিয়ে। কিন্তু সদায় মনত ৰাখিব লাগে যে স্বৰধ্বনি আৰু স্বৰবৰ্ণ বেলেগ বস্তু। গতিকে যোৱাকালি যিটো প্ৰশ্ন আছিলে বিশিষ্ট স্বৰধ্বনি, এই বিশিষ্ট স্বৰধ্বনি হৈছে 8টা। আৰু এটা প্ৰশ্ন আহিছিলে যে বন্যপ্ৰাণী মহোৎসৱ কেতিয়া উদযাপন কৰা হয়? পৰীক্ষাত যেনেদৰে প্ৰশ্নটো আহিছিলে একজেক্ট তেনেকৈ দিব পৰা নাই, তথাপি চেষ্টা কৰিছোঁ। বন্যপ্ৰাণী মহোৎসৱ 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈ উদযাপন কৰা হয়। এইটো কেইবাটাও আছিলে, কিন্তু কিছুমান গাইডত আমি পাওঁ যে অকল 7 অক্টোবৰ বুলি পাওঁ। 7 অক্টোবৰ মানে প্ৰথম সপ্তাহটোকে ধৰা হয়। কেতিয়াবা অপশ্যনটো বেলেগ ধৰণে দিয়া থাকে, কিন্তু যোৱাকালি যিটো প্ৰশ্ন আছে তাৰ অপশ্যনটো দিয়া আছিলে যে 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈ। গতিকে শুদ্ধটো এয়াই হ'ব। বন্যপ্ৰাণী মহোৎসৱ 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈ উদযাপন কৰা হয়। আৰু এটা আছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম কি? আমি সকলোৱে জানো কদমকলি। কদমকলি হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি। নেক্সট, মাধৱদেৱৰ তত্ত্বমূলক গ্ৰন্থ কোনখন? জন্মৰ ৰহস্য হৈছে মাধৱদেৱৰ তত্ত্বমূলক গ্ৰন্থ। নেক্সট প্ৰশ্ন, নিৰ্মল প্ৰভা বৰদলৈয়ে কোনখন গ্ৰন্থৰ বাবে 1983 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? এনেকুৱা এটা প্ৰশ্ন নিশ্চয় আছিলে। ইয়াৰ শুদ্ধটো হ'ব সুদীৰ্ঘ দিন আৰু ঋতু। নেক্সট, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? এইটোতো একেবাৰে সহজ প্ৰশ্ন। মৃত্যুঞ্জয় গ্ৰন্থৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তো এইখিনি নেক্সট প্ৰশ্নকেইটা নেক্সট ভিডিঅ'ত আলোচনা কৰিম।